এয়া মোৰ পিছফালে কোন হয় চিনি পাইছেনে? ৰামেশ্বৰ তেলী ডাঙৰীয়া, আমাৰ সাংসদ, আৰু এয়া হ'ল অশোক শৰ্মা ডাঙৰীয়া। এয়া হ'ল ডিগবৈ মহাবিদ্যালয়ত যদি এখন বাছ নামিছে, যদি এখন বাছ উঠিছে, আৰু এয়া এখন বাছ যদি ৰৈছে, তাৰ পৰা জাকে জাকে যদি মানুহ নামিছে, আৰু শাৰী শাৰী পাতি ল'ৰা ছোৱালীও ইফালে নামিছে। আৰু এইফালে চাওঁ আহক, এইফালে কি কি ব্যৱস্থা কৰা হৈছে। এইফালে দেখিছোঁ কিছুমান কাউণ্টাৰ, ৰেফাইল কাউণ্টাৰ 1 2 3 4 5 6 এনেকৈ কিছুমান ৰেফাইল কাউণ্টাৰ বনাই থৈছে। আৰু অকণমান দূৰ গৈ এইফালে দেখিলোঁ দেখোন এখন অস্থায়ী ফাৰ্মাচী। এয়া ফাৰ্মাচীত একদম দৰৱৰ ভাণ্ডাৰ সকলোফালে, আৰু এটা লেবৰেটৰীও ইয়াতে পাতি থৈছে। আৰু এইফালে দেখিলোঁ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা, আৰু তাৰ লগতে দেখিলোঁ এইফালে জাতীয় সংগীত গোৱা। তাৰপিছতে আকৌ আমি এইফালে দেখিলোঁ আমাৰ ইয়াত বিধায়ককো দেখি পালোঁ। তাৰপিছতে বিধায়কক দেখাৰ লগতে দেখিলোঁ এখন পুষ্পসজ্জিত ইমান ধুনীয়া এটা মঞ্চ, তাতে শুশ্ৰূষা সেতু বুলি লিখা আছে, ডাঙৰ এখন বেনাৰ। আৰু এয়া ৰাইজসকল ইয়াতে বহিছে, বহি মিটিং উপভোগ কৰিছে। তাৰপিছতে এইফালে শাৰী পাতি গৈ পিনে সোমালোগৈ, দেখিলোঁ এয়াচোন খোৱাৰ আয়োজন। ৰাতিপুৱাই গৈ পিনে আমাক সুন্দৰ এটা ব্ৰেকফাষ্ট তেওঁলোকে আগবঢ়াই দিলে। এয়া দেখিছে নহয়, সুন্দৰ ব্ৰেকফাষ্ট। তাৰপিছতে দেখিছোঁ লোকাৰণ্য ডিগবৈ মহাবিদ্যালয়। আজি মানুহেই মানুহ, জন অৰণ্য, সকলোফালে মানুহ। আৰু এইফালে আহি দেখিলোঁ এটা অংগনবাদী মডেল চেণ্টাৰ, আৰু মডেল চেণ্টাৰত দেখিলোঁ ধুনীয়াকৈ ছবি অঁকা, ধুনীয়া কিছুমান তেওঁলোকে ছবি অংকন কৰি ৰাখিছে, আৰু শাক পাচলি যেন দোকানহে দিছে। তেওঁলোকে থলুৱাভাৱে পোৱা খাদ্যসমূহ তেওঁলোকে দেখাবলৈ চেষ্টা কৰিছে। এয়া হ'ল আমাৰ অংগনবাদী বাইদেউসকল, সুন্দৰকৈ হাঁহি হাঁহি তেওঁলোক বহি আছে আৰু এইবিলাক দেখুৱাই আছে। আৰু এইফালে দেখিলোঁ আমাৰ DME বাইদেউ একদম মানে লিফলেট আৰু বেনাৰৰ মাজত বহি আছে। আৰু এয়া দেখিছে নহয়, ল'ৰা ছোৱালীবিলাক বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীসমূহ হুইল চেয়াৰ, নতুন হুইল চেয়াৰত বহি, এয়া যেন একদম চিনেমাৰ এক্ট্ৰেছে, দেখিলে কোনে ক'ব বাৰু তেওঁ বিশেষভাৱে সক্ষম বুলি। আৰু তাৰপিছতে এয়া কোনোবাই যদি হুইল চেয়াৰত বহি আছে, সুন্দৰকৈ অপেক্ষা কৰি আছে ডাক্তৰে আহিব, তেওঁলোকক পৰীক্ষা কৰিব। এয়া দেখিছে ধুনীয়াকৈ বহি আছে ল'ৰা ছোৱালীবিলাক। আৰু কোনোবা ল'ৰা ছোৱালী যদি দেউতাকৰ কোচত আছে, কোনোবা মাকৰ কোচত, কোনোবাই আকৌ ল'ৰা ছোৱালীয়ে মাকক আমনি কৰি আছে, অসতি কৰি আছে, তেওঁলোকক মানে একদম উৎপাত লগাই আছে। কোনোবাই শান্তকৈ বহি আছে, আৰু কোনোবাই একদম হুইল চেয়াৰত আকৌ সেই ঠাইলৈ আগমন কৰিছে মানে। আৰু কোনোবাই যদি মাকক আমনি কৰিছে, যদি কোনোবাই এয়া দেখিছেনে দেউতাকক নাপাই পিনে কান্দোন জুৰিছে। এইবিলাক দৃশ্য দেখি আপোনালোকে নিশ্চয় গম পাইছে এয়া কি। এয়া শাৰী শাৰী ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ। আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল আমাৰ ডিগবৈ মহাবিদ্যালয়ত শুশ্ৰূষা সেতুৰ ডাঙৰ এটা স্বাস্থ্যমেলা। ডিগবৈ বিধানসভা সমষ্টিত চৰকাৰে আয়োজন কৰা শুশ্ৰূষা সেতুৰ বৃহৎ এটা স্বাস্থ্যমেলা, য'ত আশা ছুপাৰভাইজাৰ, আশা MPW, আমাৰ কাউন্সিলাৰ, ANM, ফাৰ্মাচিষ্ট, লেবৰেটৰিয়ান সকলৰ লগতে ব্লকৰ BCM, BPMৰ পৰা ধৰি বাম সকলোৱে, আৰু ডিষ্ট্ৰিক্টৰ পৰা DCM, DME সকলোৱে এই স্বাস্থ্যমেলাত সকলোৱে সহায় সহযোগ আগবঢ়াইছে, শ্ৰম প্ৰদান কৰিছে, তেওঁলোকে শ্ৰম দান কৰিছে। সকলোৰে কষ্টৰ সাৰ্থকতাৰ ফলতহে এইখিনি সম্ভৱ হৈ উঠিছে বুলি মই ভাবোঁ। ইয়াৰ ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰত সকলো বহিছে, আৰু শাৰী শাৰী পাতি মানুহে নিজৰ নামসমূহ ৰেজিষ্টাৰ কৰাইছে। প্ৰত্যেকৰে অসুবিধা অনুযায়ী আমাৰ কৰ্মচাৰীসকলে তেওঁলোকক কোনজন ডাক্তৰক দেখাব লাগিব তেওঁলোকে বুজাই দিছে, আৰু ধুনীয়াকৈ এটা কুপন তেওঁলোকক আগবঢ়াই দিছে। তাৰ লগতে এটা খোৱাৰ বাবে আৰু এটা কুপনো তেওঁলোকক আগবঢ়াই দিছে। আৰু ইয়াত চৰকাৰৰ এটা বৃহৎ প্ৰচেষ্টা যে 0 পৰা 18 বছৰ বয়সৰ ল'ৰা ছোৱালীসমূহে যাতে উন্নত চিকিৎসা পায়, আৰু সেই উন্নত চিকিৎসা পাই পিনে তেওঁলোকে যাতে তেওঁলোকৰ স্বাস্থ্যৰ আৰু উন্নতি সাধন কৰিব পাৰে। বৃহৎ এটা চেষ্টা, আমি সন্মান জনাইছোঁ এই চেষ্টাক। এয়া ডিগবৈ বিধানসভা সমষ্টিৰ প্ৰচেষ্টা, এয়া সকলো স্বাস্থ্যকৰ্মীৰ প্ৰচেষ্টা, সকলোৰে প্ৰচেষ্টাৰ ফলতহে এই কামখিনি সফলময় হৈ উঠিছে। এতেকে মই সকলোকে এই ভিডিঅ'টোৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে ইয়াত শ্ৰম দান কৰিছে আৰু এই প্ৰগ্ৰেমটো সফল কৰি তুলিছে। আচলতে সকলোৰে প্ৰচেষ্টা নহ'লে মানে ইমান ডাঙৰ এটা বৃহৎ এটা স্বাস্থ্যমেলা কেতিয়াও সফল হৈ নুঠে। বোলে ৰাইজে নখ জোকাৰিলেহে বোলে নৈ বৈ, এতেকে সকলো ৰাইজৰ প্ৰচেষ্টাৰ ফলতহে এই কামখিনি সফল হৈ উঠিছে। স্বাস্থ্যমেলাত উপস্থিত হোৱা আৰু নিজৰ সুবিধা লাভ কৰা লোকসকলেও তেওঁলোকৰ নিজৰ মন্তব্যসমূহ আগবঢ়াই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন জনায়।
আৰু একেবাৰে শেষত এইজন মানুহক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ ইমান সুন্দৰ এটা কাম কৰিছে। ল'ৰা ছোৱালীবিলাকে লেতেৰা কৰা ঠাইবোৰ তেওঁ পৰিষ্কাৰ কৰি এই জাবৰ জোঁথৰবোৰ সুন্দৰকৈ চফা কৰি কলেজৰ চৌহদখন পৰিষ্কাৰ কৰি ৰখাত তেওঁৰ অৱদান আগবঢ়াইছে। আৰু এয়াই আছিল আজিৰ স্বাস্থ্য মেলাৰ সবিশেষ।